Hello guys, সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এই ভণ্টি আহিছে চুলিখিনি স্মুথ কৰিবলৈ। এই চব চুলিখিনি পূৰা ফিটে, চব পূৰা ষ্ট্ৰেইটে চুলিখিনি। কিন্তু তেওঁ ওপৰখিনি এইখিনি অলপমান চুলি কাৰ্ভ হৈছে। এইখিনি এতিয়া মই বনাই দিম। কিন্তু ভণ্টিগৰাকীয়ে সকলোৱে কৰিম বুলি কৈছে, সকলোখিনি চুলিয়ে কৰিম বুলি কৈছে। আপোনালোকে এটা কথা মন কৰিব, যদি চুলিখিনি এনেদৰে পাতলা হয় আৰু চুলিখিনি যদি ষ্ট্ৰেইট থাকে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে আইৰনিং কৰিব নালাগে। অকণমান মাস্ক লগাই লৈ পিনে চিধা আপোনালোকে তাৰ ওপৰতে ক্ৰীম এপ্লাই কৰি ল'ব। এতিয়া মই চুলি এনেদৰে ফিট হোৱা চুলিবিলাকক আপোনালোকে কেনেদৰে ষ্ট্ৰেইটিং কৰিব লাগে, আপোনালোকক সৰুৰ পৰা জিৰ'ৰ পৰা মই সকলো শিকাই থৈ যাম। আপোনালোকক শিকাই যাম আৰু শ্বেয়াৰ কৰিম। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে মোক আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব আপোনালোকে কৰিব। নদিনী মাইবম চেনেল এতিয়া ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, আপোনালোকে যেতিয়া চুলি ষ্ট্ৰেইটনিং কৰিব তেতিয়াহ'লে প্ৰথমতে আপোনালোকে মাস্ক নহ'লে এনেকুৱা দেখিছে, এই মাস্কটো আপোনালোকে ইউজ কৰি চাব পাৰে। চুলি ষ্ট্ৰেইট হয় আৰু স্মুথ হয় আৰু চাইনিং এটা কৰি থাকে। তাৰপিছতহে আপোনালোকে ক্ৰীম এপ্লাই কৰিব। আপোনালোকে চুলিখিনি যেতিয়া ষ্ট্ৰেইটনিং যদি আপোনালোকে কৰিবলৈ প্ৰথমতে আপোনালোকে ক্ৰীম এপ্লাই কৰাৰ আগত আপোনালোকে মনত এটা কথা আপোনালোকে ধ্যান দিব, যেতিয়া চুলিখিনি যিমান দীঘল সিমানখিনি চুলি ষ্ট্ৰেইট কৰিলে নহ'ব। চুলি ষ্ট্ৰেইট কৰাৰ পিছত চুলিখিনি ইয়াত ৰাব এটা ইয়াতে ফটা টাইপৰ হয়। সেইটো কাৰণে সেইটো নোহোৱাৰ আগত আমি ধ্যান কৰিব লাগিব। আমি ক'ব লাগিব ক্লাইণ্টক যে এইখিনি চুলি অকণমান কাটিব লাগিব। যদি নাকাটে কিন্তু পিছত এইটো কিবা ফটা টাইপৰ ঘাট টাইপৰ হ'ব, তেতিয়া চুলিখিনি বেয়া হ'লে মনত অকণমান দুখ হ'ব তেওঁলোকে। সেইটো কাৰণে তাৰ আগতে আপোনালোকে ক'ব লাগিব ক্লাইণ্টক এই চুলিখিনি অলপমান কাটিব লাগিব। সেইকাৰণে চুলি ষ্ট্ৰেইট কৰোঁতে সদায় চুলি আগ কাটিবলৈ কেতিয়াও নাপাহৰিব আপোনালোকে। এই চুলিখিনি এতিয়া মই এই ভণ্টিগৰাকী চুলিখিনি এতিয়া মই কাটিম, অলপমান কাটিম, বেছি নাকাটোঁ। চুলিখিনি বহুত ধুনীয়া। এতিয়া এইটো কটাৰ পিছত চুলিখিনি ক্ৰীম এপ্লাই কৰিম। গাইজ, আপোনালোকে যেতিয়া প্ৰথমতে ক্ৰীম এপ্লাই কৰাৰ সময়ত যদি আপোনালোকৰ চুলিৰ পৰা যদি কালাৰ ওলায়, এই দেখিছে এইবিলাক দেখিছে পিংক কালাৰ ওলাইছে, দেখিছে? এনেদৰে যদি ওলায় চুলিখিনি অকণমান ৰাফ হয়। কিন্তু যিকোনো ক্ষেত্ৰত যোনে যিয়ে নহওক, যেতিয়া চুলি ষ্ট্ৰেইট কৰে আপোনালোকৰ য'তেই নাযাওক, আপোনালোকে যদি কালাৰ যদি এনেকুৱা পাৰ্পল কালাৰ ওলায়, দেখিছে পিংক কালাৰ টাইপৰ পাৰ্পল কালাৰ টাইপৰ, তেতিয়াহ'লে গম পাব যে চুলিখিনি কিবা এটা ওপৰত কিবা এটা প্ৰলেপ এটা লাগি আছে। তেতিয়াহ'লে আপোনালোকে জানিব। কিন্তু চুলি স্পাৰ্ট এতিয়া খুব ঢালাই কৰিব লাগিব। চুলিখিনি অকণমান ৰাফ টাইপৰ হ'ব আৰু অলপমান উইভি টাইপৰ হ'ব। সেইটো কাৰণে এইটো যদি ওলায় তেতিয়াহ'লে আপোনালোকে বেছি দেৰি চুলিটো আমি যেতিয়া আমি এপ্লাই কৰোঁ, ক্ৰীম এপ্লাই কৰি থওঁ, তেতিয়া আমি 45 মিনিট আমি থ'ব পাৰিম। খুব বেছি 30 মিনিট আমি থ'ব পাৰিম। চুলিখিনি কালাৰ আছে, দেখিছেনে? দেখিছে? এইটো যদি কালাৰ ওলায় তেতিয়াহ'লে সাৱধানে কৰিব লাগিব। আইৰনিং কৰোঁতে আমি হিটটো কমাই কৰিব লাগিব। যেতিয়া ক্ৰীমবিলাক এপ্লাই কৰি থাকিব, যেতিয়া এপ্লাই কৰি থাকে তেতিয়াহ'লে চুলিখিনিৰ ওপৰত আপোনালোকে বহুত নজৰ দিব আৰু ধ্যান দিব। চুলিখিনি যে ক্ৰীমবিলাক ভিতৰত সোমাইছে নাই, সেইটোৰ ওপৰত আপোনালোকে বহুত ধ্যান দিব যে আমাৰ এই চুলিবিলাকত ক্ৰীমবিলাক এপ্লাই কৰোঁতে সোমাই যাব লাগিব। আৰু এনেকৈ আমি ফোন কৰাৰ দৰে আমি যেতিয়া হাতখিনি এনেকৈ মিলাই থকা অৱস্থাত চুলিখিনিৰ ভিতৰত চুলিখিনি এবজৰ্ব কৰে হেৰিবিলাকে, ক্ৰীমবিলাকে। এনেদৰে যদি আমি ফোনিয়াৰ দৰে ফোন কৰাৰ দৰে আমি কৰি থাকোঁ, তেতিয়াহ'লে চুলিখিনি বহুত স্মুথ হয় আৰু চাইনিং হৈ গৈ আছে।
পিছত আপোনালোকে এবাৰ হ'লেও চুলিখিনি এনেদৰে মানে খলিয়াই থাকিব। এই ভৰ্তি চুলিখিনি বহুত পাতলা চুলিখিনি স্কিনত আমি স্কিনত টাচ কৰিব নালাগে। স্কিনৰ পৰা এক আঙুলমান আমি এনেকৈ থৈ কিনে এপ্লাই কৰিব লাগে। এই ভৰ্তি চুলিখিনি হেয়াৰখিনি ষ্ট্ৰেইটে হ'ল। কৰিলে সদায় ব্ৰাছে কৰিব। মই আজি কৰা নাই ব্ৰাছে, মই এপ্লাই কৰা নাই, মই হাতে কৰিছোঁ। চুলিখিনি পাতলা তাৰ বাবে চুলিখিনি যদি সৰহ হয় তেতিয়াহ'লে আপোনালোকে ব্ৰাছে এপ্লাই কৰিব। মই হাতে মই এপ্লাই কৰিছোঁ। আৰু সদায় ষ্ট্ৰেইটনিং আপোনালোকে ব্যৱহাৰ কৰিলে গ্ল'ভছটো ব্যৱহাৰ কৰিব। নহ'লে আমাৰ হাতত কেমিকেলে সেই কেমিকেলখিনি যদি আমি খাওঁতে মাস্ক লগাই ল'ব লাগে। চিলাই লগোৱা পৰাপক্ষত ক্ৰীম এপ্লাই কৰিলে আপোনালোকে মৰিব পাৰে। ক্ৰীম এপ্লাই কৰোঁতে আপোনাৰ 20 মিনিটৰ ভিতৰত ক্ৰীম এপ্লাই কৰি ক্ৰীম এপ্লাই কৰোঁতে সদায় নজৰ দিব লাগে, ঘড়ী চাব লাগে, ঘড়ী চাই চাই কামবিলাক কৰিব লাগে। ইজিলি আপোনালোকক শিকাবলৈ মই চেষ্টা কৰিছোঁ। ইজিলি আপোনালোকক ক্ৰীম এপ্লাই কৰোঁতে সদায় হাতখিনি এনেদৰে ধৰি এনেদৰে যাতে চুলিখিনি ভালদৰে চুলি সোমাই যায়। চুলি ষ্ট্ৰেট কৰি থাকোঁতে সদায় মনটো বহুত ফ্ৰী মনে কাম কৰিব লাগে। তেতিয়া যিগৰাকী চুলি ষ্ট্ৰেট কৰিবলৈ আহে ক্লাইণ্টবিলাকৰ চুলি ভাল হয়। যদি মনত কিবা বেলেগ ভাৱ এটা লৈ যদি কাম কৰি থাকে তেতিয়াহ'লে চুলিখিনিও আমাৰ মনৰ যি বিকাৰ ভাৱটো চুলিখিনিতো সোমাই যায়। তাৰ বাবে চুলি ষ্ট্ৰেট কৰি থাকোঁতে 3 ঘণ্টা সময় আমি একেৰাহে যদি চুলিখিনি ধৰি থাকোঁ আমাৰ ভাগৰুৱা অনুভৱ এটা আহে। তাৰ কাৰণে আপোনালোকে শ্ল' মোশ্যনত গানো শুনিব পাৰে বা শ্ল' মোশ্যনৰ মিউজিক শুনিব পাৰে। মনটো ভাল লাগি থাকে। মনটো ভাল লাগি থাকিলে চুলি ষ্ট্ৰেইটনিং কৰিও ভাল লাগে। আৰু 3 ঘণ্টা বহি চুলি ষ্ট্ৰেট কৰাও সিমান কথা নহয়। বহি থকা কিজনো কৰি থকা কিজনো কৰা কিজনো মনটো ভাল হৈ থাকিলে চুলিও ভাল। মনত যাতে বিকাৰ ভাৱ নলয় তাৰ বাবে সদায় মনত ফূৰ্তিভাৱে কামবিলাক লৈ যাব লাগে। তেওঁলোকে 1000 টকা বস্তু কিনি আহিছে যে আজি পালনীয় পূজাৰ
চুলিখিনি এতিয়া ক্ৰীম লগাই শেষ হ'ল ক্ৰীম লগাই এতিয়া এই ভণ্টিগৰাকী চুলিখিনি অলপমান কালাৰ ওলোৱাৰ কাৰণে 45 মিনিট নথওঁ চেক কৰাৰ পিছত 30 মিনিটৰ পিছত চেক কৰিম চেক কৰিলে যদি হয় অ'কে হৈ যায় তেতিয়া চুলিখিনি হেয়াৰ ৱাছ কৰি দিম এতিয়া আমি 30 মিনিটৰ পিছত চুলি চেক কৰিম তাৰপিছত আকৌ অকণমান স্প্ৰে দিম স্প্ৰে কৰাৰ পিছত আকৌ চেক কৰিম তাৰপিছত চেক কৰাৰ পিছত যদি অ'কে হৈ যায় চুলিখিনি তেতিয়া হেয়াৰ ৱাছ কৰিম এতিয়া 30 মিনিট হোৱা নাই এতিয়া 30 মিনিট নোহোৱাৰ আগতে আমি অকণমান চুলিখিনি স্প্ৰে মাৰিছোঁ স্প্ৰে মাৰি পিনে চুলিখিনি ভিতৰখিনি যিখিনি ড্ৰাই হৈ গৈছে সেই ড্ৰাই হোৱা চুলিখিনি আমি ভিতৰৰ ফালে চুলিখিনি সোমাই যাব লাগিব সোমাই গ'লে চুলিখিনি যিখিনি ক্ৰীম লাগি আছে সেই ক্ৰীমখিনি সকলোখিনি সমানে ক্ৰীমটো ভিতৰৰ ফালে লাগিব এতিয়া চুলিখিনি চেক কৰি চাওঁ চেক কৰি চাওঁ এই চুলিখিনি দেখিছেনে এই চুলিখিনি লাভাৰ বেণ্ডৰ লিখীয়া হৈ গৈছে লাভাৰ বেণ্ডৰ লিখীয়া হৈ গৈছে এতিয়া যেতিয়া লাভাৰ বেণ্ডৰ লিখীয়া হৈ যায় আৰু বেছিকৈ হ'লে চুলিবিলাক ছিঙি ছিঙি যায় চুলিখিনি ছিঙি ছিঙি যায় ছিঙি ছিঙি গ'লে আপোনালোকে গম পাব এতিয়া অ'কে হৈছে এতিয়া হেয়াৰ ৱাছ কৰিবলৈ অ'কে হৈ গ'ল হেয়াৰ ৱাছ কৰি শেষ হ'ল এতিয়া চুলি হেয়াৰ ৱাছ কৰাৰ পিছত ব্ল' ড্ৰাই কৰা হ'ল সেইখিনি মই আপোনালোকক দেখুৱাবলৈ সময় নাপালোঁ পিছত এতিয়া ষ্ট্ৰেইটিং কৰি আছোঁ ষ্ট্ৰেইটিং কৰি থকা অৱস্থাত আপোনালোকে চুলিখিনি ভণ্টি চুলিখিনি অলপমান কালাৰ আছিলে সেইটো কাৰণে মই সোনকালে ধুৱাই দিলোঁ আৰু চুলিখিনি কালাৰ থকাৰ কাৰণে এইখিনি অলপমান কাটি ল'লোঁ দেখিলে যদিও কাটিছোঁ তথাপিতো তেওঁ এইটো অকণমান মানে হেৰি হিচাপে হৈছে ড্ৰাই হিচাপে হৈছে সেইটো কাৰণে আমি এতিয়া কম হিটত ছেকেণ্ড হিটটোত আমি এতিয়া চুলিখিনি আইৰনিং মানে মাৰিম চাওক এতিয়া ষ্ট্ৰেইটনিং কৰি আছোঁ আইৰনিং কৰি থাকোঁতে আপোনালোকে মনটো বহুত ফূৰ্তিভাৱে বহুত ভাল লাগি আপোনালোকে আইৰনিং কৰিব কিয় মোৰ গাৰ যিটো পজিটিভ যিটো আমাৰ ফূৰ্তি যিটো এটা আমাৰ গাত লাগি থকা যিটো এনাৰ্জি সেই এনাৰ্জি মোৰ গাৰ পৰা মোৰ হাতৰ পৰা তেওঁ চুলিলৈ যাব সেইটো কাৰণে আমি সদায় ভালদৰে বহুত ফূৰ্তি মনে শ্ল' মোচন গান শুনি আমি আইৰনিং কৰিব লাগে যিয়ে নহওক আমি যদি মানে গান শুনি থাকোঁ শ্ল' মোচনত যদি কেতিয়াবা হেৰি এতিয়া চুলি ষ্ট্ৰেইনিং কৰি থকা ভণ্টিৰ লগত যদি কথা পাতি থাকোঁ বা শ্ল' মোচন গান শুনি থাকোঁ তেতিয়া আমাৰ মনটো ভাল লাগি থাকে এতিয়া মই আইৰনিং কৰি আছোঁ চব এই দেখিছে 2:30ত নাই কৰা 2:10ত কৰিছোঁ কিয় এই ভণ্টিগৰাকী চুলিত অলপমান কি কালাৰ নাজানো কালাৰ অলপমান ওলাইছে চুলি ষ্ট্ৰেইটনিং কৰা বহুত সাৱধানে কৰিব লাগিব কিয় 1000 টকা আমাৰ ওচৰত আহি খৰচ কৰেহি সেইটো কাৰণে আমিও বহুত স্মুথভাৱে ভালদৰে হ'বলৈ চুলিখিনি ভালদৰে আমি যত্ন কৰিব লাগিব ধ্যান কৰিব লাগিব আৰু বহুত কামবিলাক সুকলমে কৰিব লাগিব কিয় আমি যদি সুকলমে কামটো নকৰোঁ তেতিয়া যেতিয়া 3 দিনৰ যিটো স্পা সেই স্পাটোত গম পাই যে চুলিখিনি ঠিক হৈছে বা নাই হোৱা সেইটো কাৰণে কামবিলাক আমি কৰোঁতে ক্ৰীম এপ্লাই কৰোঁতে আমি ঠিক
টাইমটো সঠিক হ'ব লাগিব যদি টাইমটো যদি খেলি মেলি হয় চুলি ষ্ট্ৰেইটনিঙৰ ভাল ৰিজাল্ট নহয় চুলি যেতিয়া আমি ক্ৰীম এপ্লাই কৰি থকা অৱস্থাত চুলিখিনি 20 মিনিটত লগাই শেষ কৰিব লাগিব 20 মিনিটত ক্ৰীম লগাই শেষ কৰাৰ পিছত চুলি চাই পিনে চুলি যদি কালাৰ থাকে 30 মিনিট আৰু যদি বৰ বেছি কালাৰ থাকে তেতিয়া চুলি যদি ৰিবন দি দৰে হৈ যাবলৈ যদি ধৰে চুলিখিনি তেতিয়াহ'লে আমি ৱাছ কৰি ল'ব লাগিব এয়া দেখিছে চুলিখিনি স্মুথকৈ আইৰনিং মৰা হৈ গৈছে আমি যেতিয়া চুলিত আইৰনিং মাৰি থাকোঁ মনটো বহুত মই আগতেও এতিয়া অলপমান আগতেও কৈছোঁ যে মনটো আমাৰ বহুত ফূৰ্তি মনে আমি কৰিব লাগে আমাৰ গাৰ যিটো এনাৰ্জি চুলিৰ ফালেদি গৈ পিনে ক্লাইণ্টৰ গালৈ যায় সেইটো কাৰণে সদায় এইবিলাক অলপমান সাধনাও লাগে আৰু নিজৰ এনাৰ্জিও দৰকাৰ হয় আৰু ইয়াৰ চুলি ষ্ট্ৰেইটনিং কৰোঁতে আমি যে 3-4 ঘণ্টা ধৰি আমি যে ষ্ট্ৰেইটনিং কৰি থাকোঁ ষ্ট্ৰেইটনিং কৰি থকা সময়ত আমি সাধনা কৰি আমি কৰি থাকিব লাগে কিয় ইয়াত সাধনাৰ যোগ্য হয় কিয় চুলিখিনিত এটা আমি ভাল ভাৱ এটা লৈ আমি চুলি ষ্ট্ৰেইটিং কৰিব লাগিব সেইটো সময়ত যদি আমি মনত কিবা বিকাৰ ভাৱ লওঁ সেই বিকাৰটোৱে গৈ চুলিখিনিয়ে গৈ পিনে ছোৱালীজনীয়ে ক্লাইণ্টৰ গালৈ গৈ পিনে ক্লাইণ্টৰ গালৈ গৈ এনাৰ্জিটো গৈ সেই এনাৰ্জিটো বিকাৰৰ ৰূপ লৈগে সেইটো কাৰণে সদায় আমি চুলি ষ্ট্ৰেইটনিং কৰোঁতে আমি প্ৰথম যেতিয়া ছেমিনাৰত শিকিছোঁ এদিন মাত্ৰ 3 ঘণ্টাত শিকিছোঁ 3 ঘণ্টাত শিকাৰ পিছত আমি আহি যিটো প্ৰেক্টিছ 3 বছৰ কৰিছোঁ সেই সাধনাখিনি ভাবিবলগীয়া আৰু সেইটো কাৰণে যিকোনো চুলি ষ্ট্ৰেইটনিং কৰিম বুলি ভাবিলে আপোনালোকে সাধনাৰ যোগ্য হয় আপোনালোকে এদিন দেখাটোৱে 3 ঘণ্টা বহি আপোনালোকে চিন্তা কৰিব লাগিব আৰু ধ্যান কৰিব লাগিব আৰু কামটো কৰোঁতে আমি ধ্যানৰ যোগে আমি কৰি থাকিব লাগিব লুকছ বহুত ধুনীয়া বিউটিফুল লুকছ দেখিছে এই ভণ্টিগৰাকী চুলিখিনি আগৰ পৰা ষ্ট্ৰেইট অকণমান আৰু ষ্ট্ৰেইট কৰাৰ লগে লগে এটা চাইনিং এটা আহিছে যিখিনি ষ্ট্ৰেইটনাৰ ধৰা ফিংগাৰ ধৰা ষ্টাইলটো বেলেগ দেখিছে মুঠি মাৰি ধৰিব লাগিব মুঠি মাৰি ধৰিলে চুলিত জোৰটো পৰে আপোনালোকে পাৰক নোৱাৰক এবাৰ ট্ৰাই কৰি চাব নিজে ষ্ট্ৰেইটনাৰ কিনি ক্ৰীম কিনি এবাৰ ভুল হ'ব পাৰে দুবাৰ ভুল হ'ব পাৰে থাৰ্ড বাৰটো আপোনালোকে ভাল ৰিজাল্ট আপোনালোকে পাব চেষ্টাৰ খাদ্য একো নাই সেইকাৰণে চেষ্টা কৰি থাকিব লাগে এই ভণ্টিগৰাকী চুলিখিনি ষ্ট্ৰেইটনিং দেখিছেনে ষ্ট্ৰেইটনাৰটোৱে মাৰি কিমান স্মুথ হৈছে যেনেদৰে এটা চুলি ষ্ট্ৰেইট কৰোঁতে 3-4 ঘণ্টা লাগে তাৰ সাধনাৰ যিটো আমাৰ যিটো গাৰ পৰা এনাৰ্জি আমাৰ যিটো লছ হয় তাৰ উপৰিও সেইদৰে যেনেদৰে আমাৰ এনাৰ্জি লছ হয় পিছত ষ্ট্ৰেইট কৰাৰ পিছত যিটো এনাৰ্জি আকৌ যেতিয়া আকৌ ফুল এনাৰ্জি হৈ আহে ধুনীয়া হোৱাৰ পিছত সেইটো বহুত ভাল লাগে বহুত ভাল লগা এটা ভাল মুহূৰ্ত যোনে চুলি ষ্ট্ৰেইট কৰে তেওঁলোকেহে গম পাব ইয়াৰ এটা যেনেদৰে মানুহবিলাকে নিচাজাতীয় বস্তু খালে যেনেদৰে নিচা এটা লাগে তেনেদৰে দিনটো যদি এটা ষ্ট্ৰেইট নাহে তেতিয়াহ'লে যিসকলে নিজৰ দোকান আছে যিসকল
পাৰ্লাৰত কাম কৰে তেওঁলোকে ষ্টেপ এটা নাহিলে মনটো বহুত দুখ মানে হয় দিনটোৰ কাৰণে এটা ষ্টেপ পালে এনাৰ্জিটো ফুল হৈ যায় কষ্ট আছে কষ্টটো বহুত ফূৰ্তিও আছে ভালো লাগে আৰু চুলিবিলাক যেতিয়া ধুনীয়া চাইনিং হয় ধুনীয়া হয় তেতিয়া আমাৰ ফুল এনাৰ্জি হৈ আহে গাটো এনেদৰে চুলিখিনি 0 ডিগ্ৰী ধৰি 0 ডিগ্ৰী টানিব লাগে 0 ডিগ্ৰী তলত আপোনালোকে পাৰিলে তলত বহি টানিব তেতিয়া চুলিখিনি আৰু ভাল হয় চুলি ষ্ট্ৰেট কৰোঁতে সদায় 0 ডিগ্ৰী কৰি কৰি আপোনালোকে চুলিখিনি ষ্ট্ৰেইটনিং কৰিব 0 ডিগ্ৰীত কৰিলে চুলি কেতিয়াও ভুল নহয় আৰু ইয়াৰ ৰিজাল্ট পূৰা পাৰফেক্ট হয় আইৰনিং কৰি এতিয়া শেষ হৈছে আইৰনিং কৰি এতিয়া খুব বেছি 45 মিনিটৰ ভিতৰত আইৰনিং কৰি শেষ হৈ গৈছে এতিয়া আমি চুলিত নিউট্ৰেলাইজাৰ লগাম নিউট্ৰেলাইজাৰ লগোৱাৰ পিছত 10 মিনিট বা 15 মিনিট ৰখাৰ পিছত হেয়াৰ ৱাছ কৰিম এতিয়া এই ভণ্টি এতিয়া চুলি নিউট্ৰেলাইজাৰ লগাই শেষ হৈছে দেখিছে আপোনালোকে নিউট্ৰেলাইজাৰ লগাওঁতে চুলিখিনি বহুত ষ্ট্ৰেইটকৈ থ'ব লাগিব দেখিছে চুলিখিনি বহুত ষ্ট্ৰেইটকৈ থ'ব লাগিব আৰু এই যদি কেনেবাকৈ লৰচৰ হৈ বেকা হয় সেই ভাঁজটো থাকি যাব সেই ভাঁজটো আপোনালোকে যিয়ে নহওক যেনেকৈ থৈছোঁ তেনেকৈ থ'ব লাগিব চুলিখিনি যেনেদৰে আমি চুলি ষ্ট্ৰেইটনিং কৰোঁতে যেতিয়া আইৰনিং কৰোঁতে আমাৰ আধা চুলি জ্বলি যোৱা টাইপৰ হয় সেইকাৰণে সেই চুলিখিনিত আকৌ নিউট্ৰেল কৰিবলৈ নিউট্ৰেলাইজাৰ লগা হয় সেইটো কাৰণে নিউট্ৰেল কৰিবলৈ কাৰণে আপোনালোকে যদি নিউট্ৰেলাইজাৰ নলগায় অকল চুলিখিনি অকল হেৰিটোৱে মাৰি পিনে থৈ দিয়ে আইৰনিং তেতিয়া চুলি বেয়া হ'ব সেইকাৰণে নিউট্ৰেলাইজাৰ লগাবই লাগিব আৰু নিউট্ৰেলাইজাৰ লগালে চুলিখিনি সেই জ্বলা চুলিখিনি আকৌ তেওঁৱে সেই ক্ৰীমখিনিয়ে বৰফৰ দৰে যিটো আমাৰ ঠাণ্ডা আইচৰ দৰে কাম কৰে সেই তেনেদৰে চুলিখিনি গৰম হিটটোৰ ওপৰত যদি নিউট্ৰেলাইজাৰ লগাই দিয়ে চুলিখিনি পূৰা নিউট্ৰেল কৰি দিয়ে আৰু তেতিয়া চুলিখিনি ভাল হয় দেখিছে চুলি ষ্ট্ৰেইটনিং কৰা সাধাৰণ হয় ইয়াৰ ভিতৰত বহুত সৰু সৰু কথা থাকে সেই কথাবিলাক আমি জানিলে চুলি ষ্ট্ৰেইট কৰিবলৈ একেবাৰে ইজি হয় আপোনালোকে যদি চুলি ষ্ট্ৰেইট কৰিম বুলি ভাবে সৰু সৰু কথাবিলাক আপুনি জিৰ' কথাবিলাক জানিব লাগিব জিৰ' কথাবিলাক যদি জানে তেতিয়া চুলি ষ্ট্ৰেইটনিঙত আপোনালোকৰ হাতত পইচা আহিব যদি সেই সৰু সৰু কথাবিলাক আপোনালোকে মানি নলয় তেতিয়া পাৰফেক্ট ৰিজাল্ট আপোনালোকে নাপায় সেইটো কাৰণে আপোনালোকে চুলি ষ্ট্ৰেইটনিং কৰিবলৈ হ'লে 10 বাৰ চিন্তা কৰিব লাগিব সাধনা কৰিব লাগিব আৰু যেতিয়া চুলি ষ্ট্ৰেইটনিং কৰিবলৈ হয় তেতিয়াহ'লে 3-4 ঘণ্টা ক্লাইণ্টো বহিব লাগিব ময়ো থিয় কাম কৰিব লাগিব সেইকাৰণে বহুত সাধনাৰ যোগ্য হয় ইয়াত আৰু নিজৰ গাটো পূৰা পজিটিভিটি থাকিব লাগিব আৰু আমি কথা পাতিব লাগিব ক্লাইণ্টৰ লগত 3-4 ঘণ্টাত বহি থাকোঁতে বহুতখিনি মনৰ ভাৱবিলাক আদান প্ৰদান কৰিব পাৰোঁ আৰু তেওঁৰ ভিতৰৰ কথা মই গম পাই যাওঁ তেওঁ মোৰ কথা গম পাই যায় মৰমৰ আদান প্ৰদান থাকিলে সেই 3-4 ঘণ্টাৰ কাৰণে আপোনাৰ কাৰণে জীৱনৰ কাৰণে আপোনাৰ কাৰণে কাষ্টমাৰ হৈ যাব সেইকাৰণে আপোনালোকে ক্লাইণ্টক যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে 3-4 ঘণ্টা বহুত মনৰ কথাবিলাক পাতিব আৰু মোৰ যিমানখিনি পজিটিভিটি আছে তেওঁৰ লগত কথা শ্বেয়াৰ কৰিব তেতিয়া আপোনাৰ সেইটো ক্লাইণ্টটো জীৱনৰ কাৰণে আপোনাৰ হৈ থাকিব এতিয়া এই ভণ্টি এতিয়া 10-15 মিনিট এতিয়া ৰখিব 10-15 মিনিটত মই এই অকণমান সময়খিনিত আপোনালোকৰ লগতে কথা পাতিছোঁ আৰু মোৰ ইয়াত শিকি থকা দেখিছে ইয়াত শিকি আছে তেওঁলোক মেহেন্দি আঁকিছে শিল্পী আঁকিছে অনামিকাক যদি আপোনালোকে মেহেন্দি আঁকিব বিচাৰে অনামিকাক আপোনালোকে যোগাযোগ কৰিব পাৰে যদি আপোনালোকে মোৰ নাম্বাৰটো বিচাৰে তেতিয়াহ'লে মোৰ SMS-ত আৰু ডিছক্ৰিপশ্যনত আপোনালোকে পাব অনামিকা দে আৰু আমাৰ নীনা এতিয়া 10-15 মিনিট কি কৰিম তাকে কথা পাতিছোঁ যি কি নহওক 15 মিনিট আপোনালোকৰ লগত আছোঁ আৰু কিবা যদি আপোনালোকে মোৰ লগত কিবা শ্বেয়াৰ কৰিব বিচাৰে কিবা কথা পাতিব বিচাৰে
আপোনালোকে সব ডিসক্ৰিপশ্যনত আপোনালোকে মোক শ্বেয়াৰ কৰিব কি আৰু কি লাগে আপোনালোকে কৈ থাকিব মই শ্বেয়াৰ কৰি যাম নতুন নতুন ভিডিঅ' আপোনালোকক আপলোড কৰি থাকিম আজি মোৰ ইয়াত চুলি দীঘল সৰু ভণ্টিগৰাকী ইমান চুইটনেছ তাই নামটো ধৰিত্ৰী এই 19 বছৰ হৈছে শাৰদীয় পূজাৰ কাৰণে তাই আজি আহিছে চুলি ষ্ট্ৰেইটিং কৰিবলৈ স্মুথিং কৰিছে ভণ্টি বহুত ধুনীয়া মৰম লগা ধৰিত্ৰী কি লিখা বৰগোহাঁই ধৰিত্ৰী বৰগোহাঁই 19 বছৰ হৈছে তেওঁ বহুত মৰম লগা আৰু চুলিখিনি বহুত ধুনীয়া বহুতখিনিয়ে তেওঁ আজি কাটি পেলালে কেনে মানে বেছি দীঘল নকৰিলে দেখিছে বহুত দীঘল আছিলে কিন্তু তেওঁ কাটি পেলালে ইমান কাটি দিছে তথাপিতো ইমান কটা নাই ভালেই লাগিছে ফাটি গ'লে অৱশ্যে দিগদাৰ হৈছে সেইকাৰণে কাটিছে একো নাই আপোনালোকে যদি চুলি ষ্ট্ৰেইট কৰা সময়ত যদি ফটাৰ যদি সম্ভাৱনা দেখে কাটি দিয়াই ভাল আৰু কাটি দিলে চুলিখিনি গঠটো ভাল হয় আৰু তাৰ যিটো ৰঞ্জকটো ৰখি যায় তেতিয়া গঠটো খুব মানে হেৰি কৰিবলৈ বাঢ়িবলৈ সুবিধা পায় ইয়াত এটা তার থাকে দেখিছে এই দামটো দাম আছে ভিডিঅ' কৰা যাব এইটো এটা মানে তাৰৰ দৰে এটা কাম কৰি এই তাৰটো চুলিখিনি সোমাই ধৰিলে বস্তুটো ইয়াত যেতিয়া হেয়াৰখিনি যেতিয়া সোমাই যোৱাৰ লগে লগে যেতিয়া ইয়াৰ হিটটো দি দিওঁ এই হিটৰ এই ইয়াৰ হিটতে 20% মান ফিট হৈ যায় চুলিখিনি ষ্ট্ৰেইট হৈ যায় সেইকাৰণে এই বস্তুটো যাদুৰ দৰে কাম কৰে এইটো ইউজ কৰিব আপুনি এতিয়া ফাইনেলি দেখিছে এতিয়া ফাইনেলি শেষ হ'ল কিমান ধুনীয়া লুক হৈছে দেখিছে গাইজ এতিয়া কোৱা ভণ্টি ধৰিত্ৰী এতিয়া পূজাত ক'ত ফুৰিবলৈ যাবা ইয়াতে ফুৰিম আমাৰ শিৱসাগৰত দুৰ্গা পূজা বহুত ধুনীয়া হয় আপোনালোকেও আহিব য'তেই নাথাকক শিৱসাগৰত আপোনালোকে আহিব বহুত ধুনীয়া হয় দুৰ্গা পূজা হৈছে ইমান ধুনীয়া লুকছ হৈছে এই ভণ্টি বাবা মজা লাগিছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই